বাকি আপনার আমার কামলা লাগি আছে দামি মই কামলা ও বাকি বেলেগৰ ঘৰত গেলে কিমান টকা লবি মজা এসা আজি পুরা একদম দাঙ্গেও নৰি থৈল বাঙি কিয়া টংকা দল হেলে বেয়া কথা কইলেন না আপনি হে গাইস মানে এটা এইটোৱে আছে আমাৰ মানে বিখ্যাত মতটো মই আজি কৈছিলো গাইস বাকি কেনা আছে গাইস সবে এটা কমেন্টত জনাই দিব গাইস মতটোৰ বিষয় বাকি তলপ পাৰাও পাতলগে পানে জয় দিংকে একডাল গাছ Hey guys, welcome to the Mimmoy Summer Search for guys. Today video te moi gelo Mimmoy Summer guys আজি মানে রাতিপুৱা আই গেল একদম মানে জি ঠান্ডা দিছি গাইস এই ঠান্ডাতে একদম স্কুল যাবা নৰে দে আর গাছ আদি এটা গতিকে আজি গাইস তার মানে ডে 2 আজি তার মানে হিন্দা অলপ মেজিৰ কাম কৰিছিলে গাইস যন্ত মানে আগৰ ভিডিও আপলোড কৰিছো আজিও মানে মেজিৰ কামটো গটা সম্পূৰ্ণ কৰিম বুলি ভাবছো গাইস এটা ডাঙৰ সিদ্ধান্ত একদম হাতত লৈছো গাইস গতিকে এতিয়া মেজিটো বনাবা লাগিব দে বিহুৱাৰ আহিলে আর গাইস আর তার কারণে এইটো অলপ জুমাই দেখাই দিছে এই আকৌ হয় নাই মানে এতিয়া আমাৰো সিমক মাতৰ হিবাৰ কি কৰি আছে না এই বতর দেখা পাই ঘুমে আছে না স্কুলে গেল গতিকে গাইছ এতিয়া চাহটো খাই ল বঢ়িয়াকে খাই একদম পুরা মেজিৰ কামত লাগি যাও দা অসম মেজি সিরিজ ডে 2 Hey guys, বাকি মানে আইগাল এটা মোৰ ৰাতিপুৱাৰ গাইস চাহ এটো চাহ বাকি ফেলাছে বিস্কুট আৰু গাইস ভাজা এ বঢ়িয়াকে একদম খাই ল গাইস খাই কিনে লগ পাইছো মেজিৰ কামো খাই ল দে ও সিময় আইগলা আইগলো ৰাতিপুৱাই ঐ বাকি এতিয়া মেজিটো তাৰ মানে কেনা আন কৰিবা বুলি ভাবছ একদম অদ্ভুত বেলেগত কৈ বেলেগ বাকি মানে বতৰ জোন ভালে নহয় বৰষুণ আছিল ৰাতি ৰ'দ দিছি নহয় এ কৰবা লাগব দা নাকি দে Hey guys, এটা মানে বাক কাটি আছো চালক ও কেনা ইয়া মজা এসা আজি পুরা একদম মানে ধামাকা মেজি হব একদম জিপা দে মা ও বাঘ গাল কিবা কে আইল দে নাকি এতিয়া গাইস কাটি আছো আমি বঢ়িয়াকে আজি পুরা ফুল দেখাম নাকি মেজিক কি বনয় ফার্স্ট অফ লাস্টত লাগি এই পুরা ধামাকা হব জলদি হবতে কিবা কে বা অলপমান কিমি বা কাটিছলো আমাক বিছৰি আই পেলা খাই কে নাই বা কাটি জাগা না প্লেয়ার নাই দে আর বাকি ঠান্ডাও তো দমছো বাবু ঠান্ডা কানত কিবা মারি বেলাকছিল কানত দেখা নাই দুকি এই বঢ়িয়া একদম বাকি ফেলাছে নাই ছোট ভাই দে এনেহলে আমার বা খাতা চাবা আইছি গতিকে বা চা কাটো বঢ়িয়াকে তার পিছত একদম ধামাকা মেজি বনাম দে গাইস বিশাল মেজি বাকি আপনার আমার কামলা লাগি আছে দামি মই কামলা ও বাকি বেলেগৰ ঘৰত গেলে কিমান টকা লবি কামলা বেলেগৰ ঘৰত ললি 500 কে লম 500 বাকি আমার মদ বনাইছে 1 লাখ কৰা তুমি বঢ়িয়া আছে দে ও বাকি ইতে তাৰ মানে মোক থামলেন এখন বনাইলে একদম থামলেন এখন বঢ়িয়া হৈছে দে যদিন গাইস কাবাক থামলেন লাগে এক কন্টাক্ট কৰিব একদম মুখত লাগি নিয়া কানে গাইস কৰি ও গাঠিটো মাৰা হলে ওপৰৰ হল বাকি গাঠিটো মই মারলু পিছে এতিয়া গাঠিটো মাৰা বহুত কেনে কষ্ট হল কিবা এটা দিবা লাগছিল আকো নাই মুলা কইরা চাবা হা হসবনা না খাম বাকি গাইস এই চাক এই গাঠি মাছছো বঢ়িয়াকে একদম কি গাঠি মাছছো আর কবা নৰো দে নাজনু গাঠি উঠি মাৰিবে এনাৰ মাছছো আর গাইস এতিয়া মতটো হল বাৰু এনে দেখা ঠিকে আছে গাইস বাকি এতিয়াতে এগলা যা সানাখা দিবা লাগবো আৰু নাৰা কাটকে যাবা আছো গাইস পুরা মানে ধামাকা এতিয়া আৰু এখন থৈ বিয়া লাগিল গাইস এগলা বতলে কি মাৰ ভাঙনা গেলুয়া গাইস থৌৰ এতিয়া বাকি এইটো আছে আমাৰ দা বিশাল মত হে গাইস বাকি মানে এতিয়া আমি নাৰা আনিয়া যাওঁ বস্তা লৈছো চিময় অনুভৱটোকে নাই একদম মানে ভাগৰি গৈছো আৰু মানুহ গাইছ এতিয়া বঢ়িয়াকে একদম নাৰা চাৰা কাটো তাৰে পিছত লগ পাইছো হে গাইছ আহি গেলো নাৰাৰ পথাৰত একলা ধুনীয়া নাৰা গাইছ নাৰা মানে চব নাৰা ও বাবু কেনাই একদম কাম কৰি আর ভাগৰি গেছি দে লাইফ আর গেছি আর গাইছ আর বাকি মাতে অকসাক তাতে তো হৰি শুনছি নে নাৰা কাটতে যায় তাক খেতছো ৰ গাইছ আইবা পারে বহি আছে গাইছ আকৌ এটা কাম কৰা নাই এতিয়া মানে আর গাইছ আর নাৰা আমি কিছু কাটলোৱে ইমান মান কাটলো আর মানে সহজ নহয় দে মটৰ কাম কৰা গাইছ আর
ইবাৰ কাচি আছে গাইজ এতিয়া বঢ়িয়াকৈ একদম নাৰা কাটি যাম গাইজ আপোনালোকে পুৰা স্কিপ নকৰাকৈ যাব চাই গাইজ পুৰা ফুল দেখাম মেজিক ক'ত পৰা ক'ত গাইজ বনাম পুৰা ফুল দেখাম মানে বনাই আছোঁ দে ফেমটোৰ বনাইছে না কি আমাৰ জৰি চৰি মাৰা হৈ গ'ল এতিয়া মানে নাৰা দিম তাৰপিছত যা চা দিম আৰু একবাৰ গাই থবা আছে অলপমান তলত দেখিন দে আৰু মথাৰ গাইজ কিন্তু বিহুৰ দিনা আচল ধামাকা গাইজ এতিয়া বঢ়িয়াকৈ একদম মথৰ কাৰণে কাটো গাইছ এংকি পুৰা একদম কাটি যাম গাইজ চব কেনে আছে কাম কৰি বাকী এটা কথা ক'লাকে মই বোলে বেপাৰ আকৌ কামে কৰা নাই আচল নাকি বহি আছো নহয় মই কিছু কাম কৰিছে দেই বা একদম হিউজ লেভেলৰ কাম কৰি আছে পুৰা মোৰ কৰোঁতে আৰু গাইছে আৰু মানে ইচ্ছা নহয় গেছি আৰু এবাৰ তাৰ কাৰণে আহাৰে কথা নাছিল গাইছে মদ বনা কিন্তু আমাৰ পৰম্পৰাগতটো অলপ ৰক্ষা কৰিবৰ কাৰণে আহি গ'লোঁ দে আৰু বাকী ইফালে যে বতৰটো জানাই বতৰ গাইছ ঘুমিয়ে থকা বতৰ স্কুল চিস্কুলটো নৰিয়ে যাবা বাকী গাইছ চেমচাং গেলেক্সিৰ পাৱাৰ মাৰি কেনে এইটো চিন্ময় বাকী ইফালে আহি গ'ল চিন্ময় কিয়া মই নাৰা কাটি আহিতে পাইলোঁ কিন্তু মোবাইল দি বহি আছোঁ তুমি সৌচলটো কামত লগাইছা তুমি অলপ কাম কৰা নাই নিজে কৰিব খুজিছি আহিব দেৰিকে গাইছ তহঁতে কৈছে নিজে কৰিব খুজিলি মই নাজান নেকি কাম কৰিব সৌচলটো কাম কৰি হ'ব গাইছ মই কৰিম দে দেৰিকে 10টা বজাত আহিছে কথা থাকে খালি মোবাইলটো দে হ'ব দে ইমান লেকচাৰ দিবা নালাগে দে আকলা কাটছি এইগিলা চব ঘণ্টা কাটছে দে ইমান নাৰা এতিয়া এই নাৰা দে সেই যদি পাহি 10টা বজাত মোবাইলটো টিপি বহি থাকা মই কাম কৰিলে আধামান আকলাই কাটছি কাটছ যা কথা যিহে নাৰা কাটছি সি তাৰমানে বিহু বুলি একবাৰ পলম পদাটো যেন জন্তু আছে তাৰমানে সেইটো একবাৰ আহিলোঁ আহিলে যিহে নাৰা কাটছি হ'ব দা এতিয়া কামত লাগছি হ'ব মই কৰিলো সেইকাৰণে এতিয়া 2 টন ভৰলা তুমি ইয়াতে আৰু এক বস্তা নিবি আহিম হৈ যাব আমাৰ গাইছ এতিয়া মানে আমি ছেকেণ্ডাৰ মথৰ কাৰণে কি আনিব নাৰা মই কাটিম যা মানে ঠানি গতিকে গাইছ এতিয়া কামত আৰু লাগব দে বেছি টাইম নাই গাইছ 2টা বাজে আৰু সদায় মানে আৰু দেৰি হৈ যাব আৰু এই ঠাণ্ডাত গাইছ গাটো ধুব লাগিব দে নুধুলে কৰ্দে খাব কৰ্দে বঢ়িয়া গাইছ গতিকে এতিয়া ব'ল আমি বস্তুখিনি কাটো গাইছ একফালে কাৰণ দুয়োফালে জইন দুৱই কৰোঁ নহ'বই গাইছ তাৰ কাৰণে কাম মাখা ভাগে দিছোঁ গতিকে এতিয়া বলক পথাৰত লগি যাওঁ ক'ত নেই তোমাক মই এটা কথা কওঁ ক তুমি এই গাছটো মুদি ৰক্ষা দেখিছোঁ তুমি একদিন কৈছিলে গাছ কটা বেয়া কথা আৰু গাছ কটা বন্ধ কৰক তুমি যদি ধুম গাছডাল কাটিলে তুমি কি কৰিলে কচোন তুমি দাঙিবও নোৱাৰি থৈ ল'ব নোৱাৰি এতিয়া টংকা ধল বেয়া কথা কৰিলে না তুমি থৈ ল'ব পৰা নাই দে বাকী গাইছ মই বস্তাটো ল'ব লাগিব দেই চাপৰৰ বস্তাটো আৰু এখন দা গাইছ গতিকে উঠি লৈ যাওঁ পানীত ভিজিলে দাঙি বাকী মানে আহি গ'লোঁ দে একদম যি মানে ভয়ানক ঠাণ্ডা পৰিছে একদম এই ওপৰৰ পৰা পুৰা একদম তলত লগে জোতা চোতা মাৰি আহিছোঁ দেই একদম গাইছ ভয়ানক ঠাণ্ডা পৰিছে এই জেকেটটো তেতিয়া এটা বেলেগ চাই পিন্ধিছিলোঁ এতিয়া বেলেগ পিন্ধি বাকী এতিয়া আমাৰ মঠটোৰ গাইছ আপোনালোকক ফাইনেল লুকটো দেখাব টাইম আহি গ'ল গাইছ পুৰা একদম ফাইনেল গতিকে গাইছ দেখি দিওঁ লুকটো আহি পাইছোঁৱে আৰু গাইছ সেইটোৱে গতিকে বলক তাকে লৈ যাওঁ গাইছ মানে এতিয়া এইটোৱে হৈছে আমাৰ মানে বিখ্যাত মঠটো মই আজি কৈছিলোঁ গাইছ বাকী কেনে হৈছে গাইছ চবে এটা কমেণ্টত জনাই দিব গাইছ মঠটোৰ বিষয়ে বাকী তলপ পাৰা ওপৰতলৈকে মানে জয় দিনকৈ একডাল গাঁঠছোঁ গাইছ ওপৰত গাঁঠছোঁৱে সেই বাকী এইখিনি হাতত অলপমান কলচনিৰ প্ৰয়োজন আছে মানে আজি আৰু কৰা নহ'ল গাইছ বতৰ দেখছিনে 7টা বাজে এতিয়া আৰু এইগিলা কৰিব পাৰি না গাইছ তাৰমানে নকৰিলোঁ গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ একদম খানা চানা খাই গতিকে এইটোৱে আমাৰ ফাইনেল লুকটো চাই লওক guys, this is a mezi moth guys
একদম ভাইৰেল মত মই যে কৈছিলোঁ গাইছ এইটোৱে গতিকে চবে কমেণ্ট কৰি দিবি গাইছ আৰু নেক্সট ধামাকা ভিডিঅ' আহি আছে দেই আৰু গাইছ মথৰে যিহেতুকে বিহু আহি আছে বাকী ইফালে এগালমান চিন্ময় ভাই ভাত তাত খাই ইয়া খালোঁ মই আহিলোঁ আলু তোমাক মই দেখা পালোঁ বেলেগ পঞ্চায়ত দেখা পালোঁ না চোতা মাৰি মই পিন্ধিছোঁ 5 টকীয়া মাল হৈছোঁ মই হাও চেণ্ডেল মাৰি সেই ঠাণ্ডাটো তাৰমানে যি হেৰিত পৰিছে জোতা পিন্ধিয়াই লাগিব তা এখন প্ৰথমে আহিছিল পিন্ধিছিলোঁ পোৱাই নাছিলোঁ মই বিছনাৰ তলত পৰা লৈছোঁ তা তলৰ পৰা লৈছোঁ গতিকে গাইছে আপোনালোকে দেখিছিলে যে নাই বতৰ এতে আৰু জোতা নামৰিম নে মোক 5 টকীয়া মানুহ লগা আছে এই 5 টকীয়াই তুমি ৰেট ন আমাৰ লাগিব মইতো 5 টকীয়া নহয় ন ঠিক আছে একদম বঢ়িয়া গাইছে একদম 5 টকীয়া মান গতিকে গাইছ এতিয়া যিহেতুকে ইমান ঠাণ্ডা পৰিছে যে বেলেগ জেগাতো নাযাওঁ না কি যিহেতুকে ইমান ঠাণ্ডা পৰিছে ঠাণ্ডাত নৰদা যাপাই 100 টকীয়া মাল লৈ মই 5 টকীয়া মাল সেইকাৰণে গতিকে গাইছ আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰা টাইম আহি গ'ল গতিকে আজিৰ ভিডিঅ'টোৰ গাইছ এইখিনি আছিল ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আৰু নেক্সট ভিডিঅ'ত 5 টকীয়া মাল নহয় আৰু গাইছ নতুন এটা ভিডিঅ'ৰ অতি সোনকালে লগ পাই আছোঁ গাইছ আজিৰ কাৰণে এইখিনিয়ে আজি অলপ বেলেগ ষ্টাইলত ক'লোঁ